পাইছে গতিকে মই ভাবোঁ যে আগতে যেনেদৰে আমাৰ লোকেল কমিউনিটিসকলে আমাক প্ৰত্যেকটো কাম কাজত সহায় সহযোগ কৰি আহিছে ঠিক সেইদৰে মই ভাবিছোঁ অনাগত দিনবিলাকত যিবিলাক ভৱিষ্যতৰ আহিবলগীয়া কাম কাজবিলাকতো তেওঁলোকে সুন্দৰকৈ আমাক সহায় সহযোগ আগবঢ়াই এই ডেথৰৰ আমাৰ যিখন মডেল কলেজ এই মডেল কলেজখনৰ কামবোৰ আগুৱাই নিয়াত সহায় কৰিব তেনেহ'লে আপুনি অলপ ক'ব নেকি আগত প্ৰিন্সিপাল বিষয়ে অলপ আপুনি ক'ব নেকি আগৰ আমাৰ যিজন প্ৰিন্সিপাল আছিলে ডক্টৰ দীপক কুমাৰ বৰা তেওঁক আমি এজ এ প্ৰিন্সিপাল পাইছোঁ কলিগ হিচাপে আমি তেওঁৰ লগত একেলগে কাম কৰিছিলোঁ কিন্তু যথেষ্ট আনফৰ্চুনেট ইনচিডেণ্ট এটা আমাৰ মাজত ঘটি গ'ল যিটোৱে আমাক মানে দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিলে সেইটো আমি কোনেও আশা কৰা নাছিলোঁ আৰু তাক লৈ আমি খুব দুখ পাইছোঁ মানে বহুত দুখ পাইছোঁ আৰু আমাৰ একাডেমিক ছ'চাইটিখনৰ বাবে সমাজখনৰ বাবে এটা নিগেটিভ মেছেজ এটা তেওঁ কামৰ জৰিয়তে দেখুৱালে কিন্তু সেইবিলাক বস্তু আমি পাহৰি কাৰণ আমি জানো যে এজন ব্যক্তিৰ কাম কাজে কেতিয়াও এটা অনুষ্ঠানক পৰিচয় কৰিব নোৱাৰে কাৰণ তেওঁ এটা পাৰ্ট আছিলে তেওঁ যি কৰিলে তাৰ বাবে আইন ব্যৱস্থা আছে আইন আছে তেওঁ আইনে নিশ্চয়কৈ আইনে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব যি গ্ৰহণ কৰিব লাগে তেওঁৰ কৰা সেই কাৰ্যৰ বাবে কিন্তু আমি জানো যে আমি চলাই নিব লাগিব এই গভৰ্ণমেণ্ট মডেল কলেজ ডেথৰ কেতিয়াও ৰৈ যাব নোৱাৰে আমি ইয়াৰ উদ্দেশ্য আমি ইয়াৰ যিখিনি নীতি প্ৰিন্সিপালছ সেইখিনি আমি জানো আৰু সেইখিনি আমি আগুৱাই লৈ যোৱাত কোনো কেতিয়াও আমি ৰ'ব নোৱাৰোঁ থমকি নাযাওঁ বাইদেউ তেনেহ'লে আপুনি এইখন কলেজত আপুনি প্ৰিন্সিপাল হিচাপে কাম কৰি আছে বৰ্তমান টেম্পৰেৰী নে পাৰ্মানেণ্ট মোক বৰ্তমান ইনচাৰ্জ হিচাপে দিছে হয় ইনচাৰ্জ হিচাপে দিছে DHC পৰা দিয়া হৈছে আৰু তেওঁলোকে এতিয়ালৈকে মোক জনোৱা নাই যে কেইদিনলৈকে কৰিব লাগিব বা আৰু কিমান দিন বা বছৰ মই কৰিব লাগিব গতিকে যিহেতুকে মোক দিছে মই দায়িত্বটো ৰুলৰ মতে বা যিমানখিনি কাম মই কৰিব লাগে মই এজ পাৰ ৰুল মই কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ আপোনাৰ পাৰ্মানেণ্ট হাউচটো ক'ব পাৰ্মানেণ্ট হাউচটো ক'ত ৰেচিডেণ্ট আপোনাৰ ৰেচিডেণ্ট হয় মইতো গোলাঘাটতে থাকোঁ মোৰ বিষ্ণুপুৰ হয় বাইপাছ চাৰিআলিত মোৰ ঘৰ আৰু আমাৰ সমষ্টি খুমটাই পৰে আৰু আমাৰ MLA হৈছে মৃণাল শইকীয়া আৰু মৃণাল শইকীয়া ছাৰৰ লগতে মৃণাল শইকীয়া ছাৰক আমি জানো যে তেওঁ যথেষ্ট এক্টিভ তেওঁ সমষ্টিৰ বিষয়ে সমষ্টিৰ কাৰণে যথেষ্ট কাম কৰি আহিছে কিন্তু যিহেতুকে মই এতিয়া কলেজত এখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টত মোৰ চাকৰি গতিকে আমাৰ ইয়াৰে লোকেল যিজন EM আছে ৰিচাৰ্ড টকবি ডাঙৰীয়া আৰু আমাৰ সূৰ্যৰংফাৰ ডাঙৰীয়া গতিকে তেওঁলোকক লৈও মই যথেষ্ট আশাবাদী আমি আশাবাদী যে তেওঁলোকেও আমাক এই তেওঁলোকৰে এখন কলেজ তেওঁলোকৰে নিজৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰে এজন বুলি ভাবি আমাক আগুৱাই আহিব আমাক সহায় কৰিব আৰু কলেজৰ যিখিনি আৰু কিছুমান অলপ বাধা আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কিছু কাম কৰিবলগীয়া আছে মই এইখন মঞ্চৰ পৰাই তেওঁলোকক আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে টকবি ডাঙৰীয়া আৰু সূৰ্যৰংফাৰ ডাঙৰীয়াই যাতে এইখিনি আমাক লগ কৰে আমিও যাম তেওঁলোকৰ ওচৰলৈ আৰু তেওঁলোকো আহি আমাৰ কথাখিনি যাতে শুনে আৰু কিছু কাম আছে কৰিবলগীয়া কলেজখনৰ লগত সেইখিনি তেওঁলোকে কৰি গ'লে আমি সুখী হ'ম ধন্যবাদ আপুনি সময় দিয়াৰ বাবে ধন্যবাদ